হৈছে বুলি আমি ক'ব পাৰোঁ যেহেতু প্ৰত্যেক জাতি জনগোষ্ঠীৰ যেটো আমাৰ বিপ্লৱ দলৰ কৰ্মী চবে আহিছে আৰু আমি কৰ্মীসকলক সেইটোৱেই জনাইছোঁ যে আমি যেহেতু ছেপ্টেম্বৰ মাহত নিৰ্বাচন হ'ব আৰু যেহেতু বিপ্লৱ দলে চৰকাৰ গঠন কৰাটো খাটাং সেইকাৰণে আমি কৰ্মীসকলক জনাই দিছোঁ যে আমি চৰকাৰ বনোৱাৰ পিছত কি কাম কৰিম এইবিলাক কথাই আমি জনাই দিছোঁ কৰ্মীসকলক আৰু আমি প্ৰথম কামটো হ'ল মাটিৰ পাট্টা দিয়া জৰীপ কৰি পেলাই মাটিৰ পাট্টা দিয়া হ'ব ইয়াৰ পিছত আমি বেছি টাৰ্গেট কৰিছোঁ য়াং যেটো ল'ৰা ছোৱালী 18ৰ পৰা আৰম্ভ কৰি 30-40 বছৰলৈকে যিবিলাক য়াং আছে ইহঁতে যেহেতু বহুতে MA পাছ BA পাছ BSc পাছ MSc পাছ হৈ পেলাইও আজিৰ দিনত বেকাৰ ঘৰত বহি আছে এই সকলক মানে যেটো আনএমপ্লয়েড যেটো সমস্যা সেইটো কেনেকৈ সমাধান কৰিব পাৰে তাৰ কাৰণে আমি ফৰ্মুলা ওলাই আছোঁ আৰু ইয়াৰ কাৰণে আমি 100 crore ব্যৱহাৰ কৰিম বুলি আমি বিপিএফ দলে ঘোষণা কৰিছে আৰু ডিসিশন লৈছে চৰকাৰ আহক চৰকাৰ অহাৰ লগে লগে আমি এই সকলক আত্মসহায়ক গোট বা গৰীব লেবাৰ কৰি পেলাই কাম কৰা মানুহ ইহঁতক আমি কেনেকৈ মানে চৰকাৰীভাৱে মানে কি বুলি কয় চৰকাৰীভাৱে আমি সহায় কৰিব পাৰে তাৰ কাৰণে পলিচি লোৱা হৈছে সেইটোকে আমি প্ৰচাৰ কৰি আছে প্ৰত্যেক মিটিঙত আৰু আজি ভেৰগাঁও আৰু খেৰাবাৰী এই দুটা সমষ্টিটো 100% বিপৰীতে জিকিছে স্যার আপনার কারণে কোনো কথা কোৱা মানুহ নাই বুলি কৈ আছে এই অকলে পৰি গ'ল বুলি কৈছে নাই এইবিলাক ইউজি ব্ৰহ্মৰ কথা ইউজি ব্ৰহ্মৰ কথা বিশ্বাস কৰে মই কৈছে না আপুনি যিমানে ভাল ঘৰ নবনাই কিয় এই কিবা একটা নহয় একটা কমপ্লেইন থাকিবই কালাৰত কমপ্লেইন কৰিব নহ'লে দৰ্জা খিৰিকীত কমপ্লেইন কৰিব আপুনি গাড়ী কিনি পেলাই দিয়কচোন তাক ভাল গাড়ী যিমান দামী গাড়ী হওক কিনি পেলাই দিয়কচোন এই দৰ্জাটো এনেকুৱা হ'ব নালাগিছিল এইফালে হ'ব লাগিছিল বুলি ক'বহি স্যার পূর্ববঙ্গে কৈছিল নির্বাচনত 4টা বছর মানে অধিকরণ সুইজারল্যান্ড বনাই দিম বিটিআর চুক্তি মই আজি কৈছে না আমাৰ কৰ্মীসকলক জনাই দিছোঁ চাওক আপোনালোকে আজি প্ৰমোদ বৰাই সুইজাৰলেণ্ড বনাব কৈছিল একোই হোৱা নাই আমি সুইজাৰলেণ্ডত আছে না BTCত আছে মই সুধিছিলোঁ ইহঁতে BTCত আছে বুলি কৈছে সুইজাৰলেণ্ডত মই ঘূৰিবৰ কাৰণে পাঠাবহে কৈ আছোঁ চৰকাৰ আহক ভেৰগাঁও সমষ্টিৰ পৰা 10জনমান সুইজাৰলেণ্ড চাই পেলাই আহক আৰু কওক সুইজাৰলেণ্ডটো কেনেকুৱা স্যার আপোনাক কৈ আছে হাজু হৈ থাক দিনটো আহি আছে আমি হিচাপ দিবলৈ গৈ আছিলোঁ কৈছে প্ৰমোদ বৰাই যাম বা বোকা ডেইলি দিল্লী নাগপুৰ কলাই আছে যাম বা দিল্লী নাগপুৰ কলাই থাকক ক'ব এতিয়া বিজেপিয়ে BTC ইলেকশ্যনটো অকলে খেলিব বুলি বিজেপিয়ে অলৰেডি ঘোষণা কওক প্ৰমোদ বৰা আমিও অকলে খেলিম বুলি ক'ব চাওঁছে নাই দিল্লী নাগপুৰ কলাই আছে দিল্লী নাগপুৰ BTCতে নাথাকে মানে এনেকুৱা ভয় খাই আছে এতিয়া মানে এইবাৰতো বিজেপি চৰকাৰ গঠন কৰিব UPPL শেষ স্যার আপনি BTC চৰকাৰ থকা আপুনি বহুত মটৰ লাইসেন্স দিছিল বুলি কৈছিল কি APL চৰকাৰে দিয়ে নেকি UPPL চৰকাৰৰ দিনত বেছি মটৰ দোকান দেখিছোঁ মই আমাৰ দিনত এনেকুৱা মটৰ দোকান নাছিল প্ৰমোদ বৰাই কৈ আছিলে BPFৰ দিনত বড়ো অৱৰোধ সৃষ্টি হৈছে আৰু এইটো প্ৰমোদ বৰাই চব জন্ম দিয়া প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত এতিয়া দুটা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন খুলিছে আপুনি গম পাইছে আৰু প্ৰমোদ বড়োৰ দিনতে এতিয়া আৰু নতুন একটা পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছোঁ আমি শুনি আছোঁ এইটো কিহৰ কাৰণে কৈছে প্ৰমোদ বড়োৰ কাৰণে প্ৰমোদ বড়োৱে যাক লৈ পেলাই চুক্তি কৰিছিল NDFB সকলক লৈ পেলাই NDFBক যিটো সমস্যা সেইটো সি সমাধান কৰি দিব পৰা নাই বা কৰা নাই সেইকাৰণে আজি ex-NDFB সকলে প্ৰমোদৰ পৰা আঁতৰি আহি নতুন পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছে মই শুনিছোঁ ওৱান ভোট ওৱান চাকৰি কৈছিল স্যাৰ মহিলাসকলক